মই দুবছৰীয়া ল'ৰা সন্তানেটিৰ মাতৃ, লগতে মই মনোবিজ্ঞান পঢ়ি আহিছোঁ মোৰ বিষয় হিচাপে। আজি সেয়েহে মনোবৈজ্ঞানিক থিয়ৰী এটা মই ইয়াতে ব্যাখ্যা কৰিবলৈ বিচাৰিম। যিসকল মোৰ দৰে টডলাৰ মমছ বা 2 বছৰীয়া বা 3 বছৰীয়া ল'ৰা ছোৱালীৰ মাক মোৰ ফ্ৰেণ্ড লিষ্টত আছে বা অভিভাৱকসকল জেনেৰেলি, তেখেতসকলৰ বাবে এই থিয়ৰীটো খুবেই বেছি উপযোগী হ'ব বুলি আশা কৰিছোঁ। মন দি প্লিজ শুনিব। আৰু এই থিয়ৰীটো আমাক আগবঢ়াইছে বিখ্যাত মনোবিজ্ঞানী এৰিক এৰিকছনে। তেখেতৰ গোটেই থিয়ৰীটো মই ইয়াতে ডিটেইলছত ক'বলৈ নাযাওঁ, মাত্ৰ যিখিনি অংশ 2 বছৰীয়া আৰু 3 বছৰীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰযোজ্য মই সেইখিনিহে ইয়াতে ক'বলৈ যাম। প্ৰথমতে আমি যিটো শব্দৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম সেই শব্দটো হৈছে অট'নমি। আৰু অট'নমি বুলিলে আচলতে যি স্বাধীন হোৱাৰ প্ৰৱণতা বা আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰৱণতা, তাকে বুজোৱা হৈছে অট'নমি শব্দৰ দ্বাৰা। আৰু 2য় বছৰত উপনীত হোৱাৰ পিছত শিশুসকলৰ মনত আচলতে অকণমান স্বাধীনভাৱে কাম কৰাৰ প্ৰৱণতাই দেখা দিয়ে। যিকোনো কাম তেওঁলোকে নিজে নিজে কৰিবলৈ বিচাৰে। গতিকে যেতিয়া এনেধৰণে কৰিব বিচাৰে, আমি প্ৰায়ে কি কৰোঁ, কৰিব নিদিওঁ, কিয়নো আমি জানো যে হয় লেতেৰা কৰিব, ভাঙিব, নষ্ট কৰিব, দুখ পাব। গতিকে এনে বিভিন্ন ধৰণৰ বিপদাশংকা কৰি আমি শিশুসকলক তেনেধৰণৰ বহু কাম কৰিব নিদিওঁ। কিন্তু বহু ক্ষেত্ৰত আচলতে দেখা যায় অকণমান গাইডেঞ্চ দিলে কিন্তু তেওঁলোকে যেনেকৈয়ে হওক কামটো কৰি উঠিব পাৰে। সৰু সুৰা কামৰ পৰা আদি কৰি আপোনাক হয়তো কিচেনত কিবা হেল্প কৰিব বিচাৰিছে বা নিজে কিবা এটা ঢালিব বিচাৰিছে এটা পাত্ৰৰ পৰা আনটো পাত্ৰত, ক'ৰবাত উঠিব বিচাৰিছে, গাইডেঞ্চ সহকাৰে আপুনি আচলতে তাক কৰিব দিব লাগে। সদায় আচলতে মানা কৰি থকাৰ যি প্ৰৱণতা অভিভাৱকসকলৰ, ইয়াৰ দ্বাৰা কিন্তু কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু সেই সমস্যাটো হ'ল, ইয়াতে মই আকৌ আন 2টা শব্দ ইয়াতে উল্লেখ কৰিম, সেয়া হৈছে শ্বেম এণ্ড ডাউট। শ্বেম এণ্ড ডাউট বুলিলে তেওঁলোকে লজ্জিত অনুভৱ কৰিব পাৰে যে মই তাৰমানে কৰিব নোৱাৰোঁ, মোক কৰিবলৈ মানা কৰা হৈছে। আৰু লগতে এই গ্লানিবোধৰ লগে লগে কি হ'ব পাৰে, ডাউট ফিল হ'ব পাৰে। তাৰমানে নিজৰ প্ৰতি এটা সন্দেহৰ ভাৱ আহি যায় যে মই চাগে কৰিব নোৱাৰিম। আগলৈও সিহঁতে কিবা কৰিব বিচাৰিলে ভাবিব পাৰে যে মইতো নোৱাৰোৱে, মোকতো সদায় মোক মানাই কৰে মোৰ মায়ে বা মোৰ পাপাই। গতিকে এনেধৰণৰ যি চিন্তা, এনে চিন্তাৰ পৰা সিহঁতক মুক্ত ৰাখিবলৈ, শ্বেম এণ্ড ডাউটৰ পৰা মুক্ত ৰাখিবলৈ আৰু স্বাধীন চিতিয়া হোৱাৰ প্ৰৱণতাটোক আমি আচলতে অকণমান এনকাৰেজ কৰিব লাগে, বেছি মানা কৰি থাকিব নালাগে, যাতে শ্বেম এণ্ড ডাউটৰ দ্বাৰা আক্ৰান্ত বহুত বেছি হ'ব নোৱাৰে আপোনাৰ শিশুটি। আৰু যেতিয়া আপুনি এনেধৰণে অকণমান গাইডেঞ্চ সহকাৰে সিহঁতক কিছুমান কাম নিজে কৰিব দিব, ইয়াৰ দ্বাৰা আচলতে এটা ভাল ফলাফল লাভ কৰিব। আৰু সেই ভাল ফলাফলটো এটি 2 বছৰীয়া আৰু 3 বছৰীয়া শিশুৰ মাজত আমি চাবলৈ পাম কিহৰ ৰূপত। আৰু এটা শব্দ এটা মই এতিয়া উল্লেখ কৰিম, সেয়া হৈছে উইল পাৱাৰ। উইল পাৱাৰ মানে হ'ল ইচ্ছা শক্তি। আপুনি যেতিয়া এনকাৰেজ কৰিব, উৎসাহ প্ৰদান কৰিব আপোনাৰ শিশুটিক স্বাধীন চিতিয়াভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে, তেতিয়া আপুনি তাৰ মাজত দেখিবলৈ পাব এটা নতুন ফলাফল, সেয়া হ'ল উইল পাৱাৰ, ইচ্ছা শক্তি। যিকোনো কাম এটা কৰিবলৈ ইচ্ছা, এক্সপ্ল'ৰ কৰিবলৈ ইচ্ছা, বুজিবলৈ জানিবলৈ ইচ্ছা, সেই উইল পাৱাৰৰ সৃষ্টি হ'ব আপোনাৰ এই উৎসাহৰ দ্বাৰা। গতিকে আশা কৰোঁ এইখিনি আপোনালোকে মনত ৰাখি চলিব নিজৰ শিশুৰ ক্ষেত্ৰত। মোৰ এই ভিডিঅ'টো যদি অলপ হ'লেও ভাল লাগিছে, মই বহুত বেছি আনন্দিত হ'ম। এই কথাষাৰ জানি মোক জনাবলৈ নাপাহৰিব। আপোনালোকৰ ফালৰ পৰা কিবা জনাবলগীয়া থাকিলে নিশ্চয় জনাব। Thank you for watching my video. See you again soon. Bye bye.